নমস্কাৰ বন্ধুসকলে, আজি আমি ভাওনা স্থানত উপস্থিত হৈছোঁ। আজি ভাওনা আছে সৌকাজাৰ সত্ৰত। এয়া দেখুৱাই আছোঁ আপোনালোকক। আজি এয়া ভাইটি অবিনাশ জহাৰ থাকিব। আজি ব্লগটো ইয়াকে অকণমান দেৰি চাবলৈ দিব আৰু মেকআপ চেকআপ কৰোঁ মানে দায়িত্বটা পালন কৰোঁ। এইজন আছে গায়ন, মুখ্য গায়ন আজি ভাইটি। আজি ভাইটি কি লৈছা? আজি ধৃতৰাষ্ট্ৰ আজি চাব, ভিডিঅ' চিডিঅ' দিম। ধৃতৰাষ্ট্ৰ আজি আহিব মুঠতে। কালি কম্পিটিশ্যন মাৰি আহিছে। কালি কি গাইছিলা? কালি হিন্দুমণি গাইছিলে ৰাইজে। তাই মাৰি আছে ভাওনা পুৰা আৰু দেখুৱাই আছোঁ। আজি ব্লগটো তেতিয়াহ'লে ইয়াৰ হাতত চঞ্জালো আৰু। এয়া আমাৰ মাজত আছে অস্বস্থ মা। কোৱা কিবা এটা কোৱা। পদুলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চবেই লাইক এটা মাৰি দিব। যাইবা আজি এই তোমাৰ নিচিনা নোৱাৰোঁ দেই। চাই থাকক। মাৰি আছে নেকি? ধন্দা এইভাগ নামঘৰতে আজি ভাওনাভাগ প্ৰদৰ্শন হ'ব। আদ্য গজলা শ্ৰী সৌকাজাৰ সত্ৰ। সেয়া মেকআপ চলি আছে। এয়া বলোৰামৰ মেকআপ মাৰি আছে। কৈদুত কিবা এটা কৈ দিয়া। মেকআপ মাৰি আছোঁ। সেয়া বলোৰাম আজি কৈছোঁ ন আপোনালোক প্ৰথমতে আৰম্ভণিতে সৌকাজাৰ সত্ৰত ভাওনা আছে, নাট মহিলা। আমাৰ ককাইদেউ ইউটিউবত ওলাই যাব। এয়া বৰ্তাই মাৰি আছে, নকুলক মাৰি আছে। নকুল এয়া মাৰি আছে। এয়া আমাৰ ভাই এয়া বিষ্ণুক মাৰি আছে ধন্দাই। বিষ্ণুক মাৰি আছে ধন্দাই। তই কি গাইছ কৈ দে। মই কেইপাচাৰ্য গাইছে। এয়া আপুনি কি গাইছে কৈ দিয়ক। কি গাইছে কৈ দিয়ক। কৃষ্ণ কৰ্ণ কৰ্ণ গাইছে। কিবা এটা কৈ দিয়ক আমাৰ চেনেলটোৰ বিষয়ে। চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক। এই ইউটিউব চেনেল সকলোকে চাবলৈ কৈ দিয়ক। আপোনালোকে সকলোৱে নাটক উপভোগ কৰিব। যিমান পাৰোঁ তাৰ লগত চেষ্টা কৰিম। ভিডিঅ' দিব। মহন্ত কিবা এটা কৈ দে। মই কি ক'ম ন, হাঁহ এটা দি দিয়ে। নমস্কাৰ। কিবা এটা কৈ দিয়া চেনেলটোৰ বিষয়ে। কিবা এটা আশীৰ্বাদ কৰিব যাতে ভালে কুশলে কৰিব পাৰোঁ। আমাৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া। ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। সেয়া আমাৰ দাদাই যুধিষ্ঠিক আছে। কিবা এটা কৈ দিয়ক। চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টটো কৰিব নাপাহৰিব। আজি সহদেৱ গাইছে। কিবা এটা কৈ দিয়ে চেনেলটোৰ বিষয়ে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া ভাইটি। অ' ভাইটি আজি গায়নবায়ন কৰিবা। ভাইটিৰ নামটো কৈ দিয়া। ইয়াতে আজি আমাৰ ভাওনা হ'ব। এয়া আমাৰ সঞ্জয় দা। সঞ্জয় দা ৰেডি। সেই আমাৰ অৰ্জুন। মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া। আমি আহি পাইছিলোঁ আৰু ওলাব লাহে লাহে ওলামগৈ আৰু আমাৰ চাই আহিব শেষলৈকে। একদম ধেনু চেনেল। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। একদম ধেনু চেনেল লৈ যে আমাৰ শ্ৰেষ্ঠ খলে নাই আৰু কৃপজ্যোতি বৰুৱা। সেয়া আমাৰ ৰুকন দা আজি দুৰ্যোধন গাব। কিবা এটা কৈ দিয়ক মোৰ চেনেলটোৰ বিষয়ে। চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক। চেনেল ঠিকে আছে, পুৰা খুলিছে, ভাল লাগিছে। আজি ভাওনাখনৰ বিষয়ে অকণমান কৈ দিয়ক। আজি কি গাইছে। আমাৰ ভাইটিয়ে চেনেলটো খুলিছে, ভাল লাগিছে। এনেকৈ আমি ভাওনা প্ৰচাৰ হৈ থাকিব লাগে। মই ভালমানে দুৰ্যোধন ভাগ গাইছোঁ, কি হয় নাজানো, চেষ্টা কৰিছোঁ। ভাল হ'ব, ভাল হ'ব। চবেই আশীৰ্বাদ কৰিব, ভাল হৈ যাব। সেয়া আমাৰ গাঁৱৰ ককাইদেউ। এই ইউটিউব হৈ আছে, কিবা এটা কৈ দিয়ক। আজি আমাৰ নামঘৰত কি কি হৈছে কৈ দিয়ক। আমাৰ নামঘৰলৈ আহিব লাগে, সকলো ৰাইজকে আহিবলৈ আহ্বান জনাইছোঁ। তাকে এয়া বৰ্তা কিবা এটা কৈ দিয়ক। বৰ্তা আমি সৌকাজাৰ সত্ৰৰ মধুপুৰ সৌকাজাৰ সত্ৰৰ গজলা সত্ৰৰ আমি সকলে মিলিত হৈ আজি আমি ভাওনা সন্ধ্যা ভাগ নাট অনুষ্ঠান কৰি গৈছোঁ। সেয়েহে আজি এই অনুষ্ঠানটি আৰম্ভ হ'ল, দিনৰ ভাগৰ কাম আৰম্ভ হ'ল আৰু ৰাতিৰ ভাগৰ কাম এতিয়া আৰম্ভ কৰিছে আৰু সকলোকে অনুষ্ঠানলৈ আমি
আকৌ ভাদৰ আমি নিমন্ত্ৰণ জনাইছোঁ যাতে কামভাগ আমি সুকলমে আপোনালোকৰ সহায় আমি কৰিব পাৰোঁ। এয়া আমাৰ ভোকাজান সত্ৰৰ নামঘৰ মণিকূট। এয়া মণিকূট এয়া হৈ আছে চব। এয়া আমাৰ শ্ৰেষ্ঠ খলনায়ক সমীৰণ দত্ত ফাউণ্ডেশ্যন মাগিছে। এজন খলনায়ক বুলি ক'ব লাগে আৰু আজি দুষাৰখন গাইছে। এজন ব্লগাৰ হয়, এজন ব্লগাৰ, ইউটিউবত ব্লগ বনাই। পৈতৃক ব্লগ। এয়া আমাৰ পংকজা। এয়া আমাৰ ভাইটি, হাঁহি ন ভাইটি। এয়া শকুনি হৈ গ'ল। শকুনি কিবা এটা কোৱা। প্ৰথম গাইছোঁ শকুনি আশীৰ্বাদ কৰিব আজি। ভিডিঅ' টিম নকুল মালিক। আজি দৰ্শক উজ্জ্বল ওলাই আছে। বন্ধুসকল, এয়া মেকআপ চেকআপ মাৰি আজৰি। ভাওনা পুৰা দ্ৰুতগতিত চলি আছে। আমাৰ মেনেজাৰৰ কিতাপে ষ্টেজ কৰি আছো। আশীৰ্বাদ কৰিব। মানুহে ভালে দেখি আছে। কি হয় দিয়া বাকী চোৱা। বাকী মেনেজাৰে পুৰা দাহি আছে আৰু পুৰা পালন দি আছে। এয়া আমাৰ প্ৰবাল ভাইটি। নমস্কাৰ। আমি হল্য ৰাইজে হল্য ৰৈ আছে। এয়া আমাৰ দাদা। আজি দাদা চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক আৰু কমেণ্ট কৰি দিব দেই, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। একদম ধন্যবাদ ভাইটি। পাৰ্টি খালি আছে। এয়া ভাইটি পাৰ্টি দিয়ক এতিয়া বলবতো এই বলোৱা আৰু দেখুৱাই আছোঁ। তো এয়া আমাৰ অতিকে মৰমৰ স্বৰ্গদা এটা যে কৰি আহিলে পুৰা ফালি থৈ আহিছে, গৈ থৈ আহিছে আৰু জোখাখন আজি তাতে কোনে পায় আৰু। এয়া আমাৰ আজি প্ৰিন্স ভাইটি কৈ দিয়া আকৌ নেটৰ ৰাষ্ট্ৰ আজি ওলাব লাহেকৈ, সময় আছে। আমাৰ লগত আছে আৰু মুখস্থ ব্যস্ত আজি ৰূপজ্যোতি দা। আজি ইয়ালৈ আহিলোঁ, ভালেই লাগিছে বাৰু। চব নতুন মানুহ পোৱা নাই। মজা। ধন্যবাদ ধন্যবাদ। আজি ৰূপজ্যোতি দাই অৰ্জুন এটা চিন হৈ গ'ল। বাকী ৰাইজে যাই আছে আৰু এতিয়া ছেকেণ্ড চাইড আছে। তো আমাৰ আজি আছে কৃষ্ণ। এয়া ডিম্বুদা কৃষ্ণ পৰ্যটন চেনেলখনকে ষ্টাৰ্ট কৰিছে। চবেই চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰটো কৰি দিব দেই। ধন্যবাদ ধন্যবাদ। আৰু কৈ আছোঁ আজি গানধাৰী প্ৰথম এটা চিন যায়গিলে। প্ৰথম এটা চিন কোনটি ল'লে ডাবুল পইণ্ট। মোৰতে পইচা ধান্দা, মোৰতে পইচা সেইটোৱে আৰু ৰাইজক আপোনালোকক দেখুৱাই আছোঁ। আহিছিলে ভাওনা চাবলৈ। এই ভাওনা আজি বাৰ্থডে হয়। বাৰ্থডে বুলি মই চেনেলৰ কাৰণে কিবা এটা কৰি আছোঁ। কৈ দিয়া লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৈ দিব আৰু বন্ধুসকল। এয়া ভাওনা কালি সেইখনে দেৰি হ'ল। এতিয়া ভাওনাৰ পৰা এতিয়া উভতি আহিছোঁ। লগত মহল আছেই আৰু গৈ আছোঁ।